নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মানে আজি বহুদিন হ'ল, 3 মাহমান হ'ল ভিডিঅ' দিবই পৰা নাই। মোৰ মোবাইলটো অলপমান বেয়া হৈছে, কামতো মানে ব্যস্ত হৈ আছোঁ। তথাপিও আজি অলপ মোবাইলটো ভাল হ'ল, তথাপিও আজি এটা ব্লগ বনাই দিওঁ বুলি ভাবিছোঁ। এখন চাইকেল আছে, আজি চাইকেল চলাই যাম আমাৰ ঘৰৰ পৰা, মানে দাদৰৰ চবটো দেখাম আৰু শিঙিমাৰি পৰা ঘূৰি আহিম। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰে। আৰু যদি ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজিকালি মানে এনেকৈ চাইকেল চলাব মানে অলপ ভয় লাগে, বাইক লৈ যাওঁ। আজি বহুদিন চাইকেল চলা নাই, তথাপিও অলপমান চাইকেল চলাই আছোঁ। চাই থাকক। আৰু গাড়ী এইখনে হৈছে শিঙিমাৰি আদৰ্শ চিকিৎসালয়। ইয়াত মানে আগতে কৰোণা বেমাৰ হওঁতে বহুত মানে ফুল হৈ গৈছে, থবাৰ জনা হৈ গৈছে। তথাপিও এতিয়াও মানে ডাক্তৰবিলাক আছে, চাই থাকে আৰু বেমাৰ চেমাৰ। গাড়ী শিঙিমাৰি বজাৰ পাই গ'ল। মানুহে মানে চব্জি বিকিব আহে, কোনোবা কাতিৰাল শাক, সকলোবিলাক ধৰণৰ বস্তু বিকিব আহে। আৰু গাড়ী যেগুলো ওখানে সবজি ব্যাপারী, এইখানে হচ্ছে শিঙিমারি বাজার। আৰু গাড়ী টিফিন দিয়ে এতিয়া আমাৰ ঘৰলৈ যাই আছো।
আৰু গাইজ এইখিনিত তাৰমানে বানপানী হ'লে তাৰমানে ইয়াত মানে এক আঁঠু আঁঠু পানী হয়, তথাপিও মানুহ অহা যোৱা কৰি থাকে আৰু। কোনোবা ভিডিঅ'টো চাই আছে যদি কমেণ্ট কৰি ক'বাচোন, ইয়াত কি বনায়, এতিয়া মই বৰ্তমান জানা নাই।